नमस्कार बंधुসকল সকলোকে স্বাগতম জনাইছো গোলাঘাটৰ সিনেমা হললৈ দীপলিনা ব্লগলৈ আৰু আপোনালোকে চাই আছে দীপলিনা ব্লগ। বৰ্তমান আমি গৈ আছো গোলাঘাট আৰু এখন ফৰকাটিং হাই স্কুল। বৰ্তমান ফৰকাটিঙত আছো। আমি এফালে দি অভাৰব্ৰিজো যাওঁগে, মানে এফালে দি গ'লে অলপ সোনকাল হয় আৰু ইফালে ট্ৰেইন লাইন থাকেই। আৰু ফুল গছৰ সৈতে আজি ভিডিঅ'টো আৰম্ভ কৰিছো। আৰু গৰম কেনেকুৱা পৰিছে আমাৰ ইয়াতো বহুত বেছি গৰম, মানে ওলাবলে অলপ দিগদাৰিয়ে হৈ গৈছে। আৰু এখনৰ পৰা দেখিছেনে গোটেই চাউল পৰি গৈছে, গমেই নাপায়। আৰু এখনটো চিনি পাইছেই ফৰকাটিং অভাৰব্ৰিজ। তাৰপিছতে ভাবিছিলোঁ আজি কেইবাটাও কামত আহিম বুলি, মানে আহি আছোঁ কেইবাটাও কাম হাতত লৈ, আৰু কি হয় চাওঁ। আৰু এইটো অভাৰব্ৰিজৰ তলৰ পৰিৱেশটো, বাকী ৰ'দেটো ভালকেই দিছে আৰু পাৱাৰটো। সঁচাকৈ বহুত দিনৰ এটা আশা, মানে বহুত ডাঙৰ আশা, আৰু মানে সেইটো সপোন বুলি ভাবি আছোঁ আৰু তাৰমানে যিটো দিঠকত পৰিণত হ'বলৈ গৈ আছে। আৰু মানে মনতে ভাবি আছিলোঁ আৰু মুখামুখিকৈ লগ হ'ম, চাম কেনেকুৱা হৈছে কি হৈছে ভাবি আছিলোঁ। আৰু ঘপককৈ মানে দুটাই কথা পাতি লৈ পেলাই ডিচিশ্যনটো লৈ পেলালোঁ আৰু আজি মানে দেখা সাক্ষাৎ হ'ব আৰু তাকেহে বহুত এক্সাইটেড হৈ আছোঁ। মানে কি হৈছে মানে মই মনটো মানে বুজাব নোৱাৰোঁ। আৰু দীপলিনা ব্লগ আপোনালোকে চাই থাকক, মৰম দিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। মই নতুন যিহেতু, সেয়েহে আপোনালোকে অলপ সহায় কৰিলে আগুৱাই যোৱাত সহায় হ'ব। আৰু ভাবিছিলোঁ বহুত দিনৰ মূৰত আহিছোঁ যেতিয়া অকণমান ধুনীয়া হৈ আহিম, কিন্তু বতাহে মানে একদম ধুনীয়া কৰি আনিছে চকুটুকু। যিহেতু আজি বেটেৰী মানে চশমাযোৰ লগাই নাহিলোঁ যে, একদম কিবা লাগিছে আৰু বহুত বতাহ দেই। ভাবিলোঁ বৰাদাৰ ওচৰত একাপ লাচি খাই যাওঁ, বহুত দিন খোৱা নাই। কেনেকুৱানো বনাই সেইটো নাজানো, আগতে খাইছিলোঁ, গোলাঘাট গ'লে প্ৰায়ভাগ খায়েই থকা হয় বাৰু। ঠাণ্ডা বস্তু গৰমত খালে মানে ভাল লাগে, আৰু খাই চাওঁ কেনেকুৱা লাগেনো। বেলেগ বস্তু যিহেতু খাব নোৱাৰোৱেই, লাচি কাপ খোৱাত আপত্তি নাই ন। সেইটো আৰু পানী আৰু কিবা কিবি দিব, গাখীৰ চাখীৰ কিবা কিবি এনেকৈ মিক্স কৰি দিয়ে, সেইটোনো কি আৰু বেয়া নহয় ন। বেয়া বনোৱা নাই বাৰু, হ'লেও এই বেংগলী মানুহজনৰ অকণমান ইমান এটা ভাল হোৱা নাই, সেইজনে বেছি ভালকৈ বনায় আৰু ভাল লাগিছে বাৰু তেওঁ। খাব নোৱাৰি, তুমি ভাল পালা নে খাই? বহুত দিন খোৱাই নাই নি? ভালেই আৰু মোটামুটি ভালেই আৰু। হেই যিমানে ভাবোঁ অলপ সোনকালে যাওঁ বুলি, সিমানে এয়াহে ট্ৰেইনৰ গেট লাগি আছে। এইফালে আহিলে দোকানে দিগদাৰি। এই এক্সাইটেড হৈ থকা স্পেচিয়েলক লগ কৰিবলৈ মানে কি হয়, টিকেট ল'ব লাগে। টিকেট পাবলৈ নাই, তেওঁ বুলি ৰৈছোঁ আৰু ৰঘুপতি যিহেতু নতুন চিনেমা চাব লাগিবই ন, অসমীয়া চিনেমা। 3টা টিকেট ফাইনেলি পালোঁ, কিন্তু এটা টিকেট এনেই যাব আমাৰ, যিহেতু ভাইটি নাহিলে মানে চাবলৈ। ৰঘুপতি লাষ্ট চংটোৰ এটা চিন মাত্ৰ ভাল লাগিলে, আপোনালোকেও চাবহি। চিনেমাখন সকলোৰে লগত চাব পাৰিব, সৰু ল'ৰা ছোৱালীলৈও চাব পাৰিব। ৰত্নাকৰ চালোঁ, ৰঘুপতিও চালোঁ, আৰু ডক্টৰ বেজবৰুৱা চালোঁ। সকলোবিলাক মানে চাবলগীয়া চিনেমা। অসমীয়া চিনেমা বুলি ক'লে মনটো ভাল লাগি আহে, আৰু চাবলৈ বহুত দিনৰ পৰা মানে চেষ্টা কৰিছিলোঁ, টিকেট পোৱা নাছিলোঁ। প্ৰায় গোলাঘাট আহোঁ, সদায় থাকি যায়, মানে টিকেট নাপাওঁ, আকৌ গুচি যাবলগীয়া হ'ল। আকৌ তাৰমানে আজি কিবা নহয় কিবা এটা প্ৰকাৰে মানে মিলাইছোঁ, আৰু ভাল লাগিলে, বহুত ভাল মানে চিনেমাখন। আৰু আপোনালোক আহিব চাব চিনেমাখন। অসমীয়া চিনেমা জগতৰ আগবাঢ়ি যাবলৈ আপোনালোকে সহায় নকৰিলে কেনেকৈ হ'ব। সেয়েহে তেওঁলোককো ছাপোৰ্ট কৰক, সকলোকে চাওক, অসমীয়া চিনেমা চাওক। ৰঘুপতি চিনেমাখনৰ কেইটামান স্ক্ৰীনশ্বট মই শ্বেয়াৰ কৰিছোঁ, যিহেতু ভিডিঅ' দিব নোৱাৰোঁ ন। তেওঁলোকেও লাভৰ কাৰণেই দিছে, চিনেমাখন উলিয়াইছে। মই ওপৰত এনেই সুবিধাটো ল'লে কেনেকৈনো হ'ব, তেওঁলোকৰ কথাও ভাবিব লাগিব ন। আৰু কপিৰাইট আহিব, মোৰ চেনেলটো বন্ধ হৈ যাব। আৰু ভিডিঅ'টো যদি চাই ভাল লাগিলে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কমেণ্ট সকলোখিনি কৰি দিব। সকলোবিলাক আপোনালোকৰ ওপৰতে ভৰসা, গতিকে ছাপোৰ্ট কৰিব।